এইখিনি সব বনাই আছোঁ আৰু আজি গধূলি সাজ খাবৰ কাৰণে মাতিলে। এতিয়া প্ৰথমতে ঠাণ্ডা খাই লৈছোঁ, তাৰপিছত চাহো আছে, চাহো দিছে, চাহ খাম। এতিয়া ঠাণ্ডা খাই লওঁ। নমস্কাৰ এভৰিৱান। এতিয়া মই এফালে যাওঁ, মানে তৎক্ষণাত যাবলগীয়া হ'ল আৰু ক'ত যাওঁ এতিয়া নকওঁ, ডাইৰেক্ট তাত গৈ পোৱাৰ পিছত ক'ম আপোনালোকক। ব'লক এতিয়া যাওঁ। আমি এতিয়া পালোহি। আমি আহিছোঁ মানুহ এঘৰলৈ, এইগৰাকী ঘৰলৈ আহিলোঁ। মানে আমাৰ ঘৰটো ওচৰতে আৰু ওচৰলৈ বিয়া মাৰিছে যে ওচৰতে, সেইটো কাৰণে আহিলোঁ আৰু আজি গধূলি সাজ খাবৰ কাৰণে মাতিলে। এতিয়া প্ৰথমতে ঠাণ্ডা খাই লৈছোঁ, তাৰপিছত চাহো আছে, চাহো দিছে, চাহ খাম। এতিয়া ঠাণ্ডা খাই লওঁ। ঘৰত হাঁহ মাৰিব, সেইটো কাৰণে খাবলৈ মাতিলে। আমি গোটেই পৰিয়ালে আহিলোঁ। বনাই আছোঁ আৰু এতিয়া জুইতে বনাইছোঁ। যিমান গৰম হ'লেও মানে জুইতে বনাব লাগিব। তাৰমানে মাংস অলপ বেছি যে, সেইটো কাৰণে ৰাজহাঁহ মাংস বহুত বেছি ওলালে, সেইটো কাৰণে মানে জুইতে বনাবলগীয়া হৈছে আৰু। এইফালে চব মাংস বনাই আছোঁ। ৰাজহাঁহ মাংস যে, সেইটো কাৰণে বহুত মাংস ওলায়। গেছত নবনালোঁ আৰু জুইত বনোৱা সোৱাদেই বেলেগ, সেইটো কাৰণে জুইতে বনালোঁ। যিমান গৰম হ'লেও তাৰমানে জুইতে বনাই দিছোঁ আৰু। এইখিনি চব বনাই আছোঁ। পুৰা তেল ওলাইছে মাংসৰ পৰা। কালাৰটো আহিছে আৰু হাঁহ মাংসৰ কালাৰ ক'লাকৈ আহে নহয়। আহিছে বুলি কৈছোঁ, কালাৰটো আহিছে। অকণমান ভজা ষ্টাইলটো হৈছে হ'বলা দেই। ভাত খাবলৈ লৈছোঁ আৰু। এইখিনি হৈছে ৰাজহাঁহ মাংস, এইখিনি পচলা মাছ, এইখিনি লোকেল মুৰ্গী আৰু এইখিনি দাইল। এতিয়া ভাতটো খাই লওঁ। ভাত খাই লওঁ আৰু দেই, ৰাতিও হ'ল, ঘৰলৈ যাব লাগে। হাই ভিৱান, ঘৰ আহি পালোহি দেই। এতিয়া বৰ্তমান 11:30 হ'ল। ভাগৰ লাগিছে মোকে আৰু অলপ দেৰি ফেনৰ তলত বহি দিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম।